নমস্কাৰ দোস্ত আজিকালি প্ৰায় 60 পৰা 70% ইয়ং ছোৱালীৰ এটা প্ৰব্লেম দেখা যায় যে হেতু হৈছে মাহেকিয়াৰ সময়ত পেটৰ বিষ হয় এই বিষটো কিয় হয় আৰু ইয়াৰ পৰা আমি কেনেকৈ উপশম পাব পাৰিম সেই বিষয়ে মই আজি আপোনালোকৰ ওচৰত কম গতিকে আপোনালোকে অলপ ধৈৰ্য ধৰি ভিডিওটো শেষলৈ চাই থাকক আৰু লগতে ভিডিওটোত এটা লাইক কৰি দিব প্ৰথমতে মই ইয়াৰ কাৰণসমূহ কম মাহেকিয়া হলে কিয় বিষ হয় যে মেডিকেল ভাষাত ইয়াৰ এটা নাম আছে হেতু হৈছে ডিসমেনৰিয়া আৰু এই ডিসমেনৰিয়া দুই প্ৰকাৰৰ আছে এটা হৈছে প্ৰাইমাৰী ডিসমেনৰিয়া আৰু আনটো হৈছে সেকেন্ডাৰী ডিসমেনৰিয়া প্ৰাইমাৰী ডিসমেনৰিয়াত কি হয় যে মহিলাসকলৰ মাহেকিয়াৰ সময়ত গৰ্ভাশয়টো কন্ট্ৰাক্ট হয় মানে কোষ খাই যায় তেতিয়া কি হয় সেই গৰ্ভাশয়ৰ ওপৰত থকা লেয়াৰখনো কন্ট্ৰাক্ট হয় তেতিয়া কিছুমান কেমিকেলছ ওলাই যায় আৰু সেই কেমিকেলছ যেনেকুৱা প্ৰস্টাগ্লেন্ডিন আৰু সেই কেমিকেলছ বোৰে বিষৰ সৃষ্টি কৰে দ্বিতীয়তে সেকেন্ডাৰী ডিসমেনৰিয়াৰ কাৰণ হৈছে যে গৰ্ভাশয়ত যদি অন্য কিছু বেমাৰ থাকে যেনে ধৰক টেমুনা বা গৰ্ভাশয়ৰ ছালখন ডাঠ বা সিস্ট এইবিলাক বেমাৰ থাকিলেও মাহেকিয়াৰ সময়ত যেতিয়া গৰ্ভাশয়টো কন্ট্ৰাক্ট হ'ব তেতিয়া সেই বেমাৰৰ কাৰণে বিষ হয় ইয়াৰ পৰা কেনেকৈ উপশম পাব পাৰি সেই বিষয়ে মই কৈ দিছো যে প্ৰাইমাৰী ডিসমেনৰিয়া হলে আপোনালোকে হট ওয়াটাৰ বেগ ইউজ কৰিব পাৰে অৰ্থাৎ গৰম পানীৰে যিখিনি ঠাইত বিষাই সেই ঠাইখিনিত হেক দিব লাগে তেতিয়া কি হয় সেই ঠাইত ব্লাড ফ্লোটো বাঢ়ি যায় যাৰ ফলত কেমিকেলছ বিলাক কমকৈ ওলাই আৰু লাহে লাহে বিষটো নোহোৱা হৈ যায় দ্বিতীয়তে সেকেন্ডাৰী ডিসমেনৰিয়াৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব ডক্টৰৰ ওচৰত গৈ এটা সোনোগ্ৰাফি কৰিব লাগিব বা সিটি স্ক্যান বা এমআৰআই কৰিব লাগিব তেতিয়া কি হয় একচুৱেল প্ৰবলেমটো ওলাই পৰিব যে কি হৈছে টেমুনাই হৈছে নে অইন কিবা বেমাৰ হৈছে আৰু কাৰণটো ওলোৱাৰ পিছত সেই বেমাৰটোৰ স্পেসিফিক ট্ৰিটমেন্টটো কৰিব লাগিব তেতিয়া বিষটো নোহোৱা হৈ যাব ইয়াৰ উপৰিও যদি বিষটো অতি বেছি হয় তেতিয়া কিছুমান পেইন কিলাৰ ল'ব পাৰি যেনেকুৱা আইবুপ্ৰফেন ডাইসাইক্লোমাইন বা প্যাৰাচিটামল আৰু এই পেইন কিলাৰ ডক্টৰৰ এডভাইস অনুযায়ীহে ল'ব লাগে কিয়নো ইয়াৰ কিছুমান সাইড এফেক্ট থাকে সো আপোনালোকে গম পালে যে মাহেকিয়াৰ সময়ত কিয় পেটৰ বিষ উঠে আৰু ইয়াৰ যে সলিউশন আছে সেইটোও গম পালে গতিকে আজিৰ পৰা আপোনালোকে টেনচন ফ্ৰী কৰক আৰু ইয়াৰ সলিউশনৰ ফালে আগবাঢ়ক ধন্যবাদ